वेलकम टू गीतांजलि किचन एंड ब्लग्स। आज मैं लै रंगलाओ एटा रेसिपि। मैं रंगलाओ काटलेट बनाबले लैसो। आहकचोन चाओ मैं केनेदरे बनालो। रंगलाओ काटलेट बनाबर बारे मैं केइटुकुरामान रंगलाओ भालदरे बाकलि गुचाई धुई लैसो आरु एतिया एखिनि मैं रुकनि एखनेरे रुकी पेलाम। এইখিনি মই ৰঙলাওখিনি ৰুকি ললো আৰু এতিয়া মই ইয়াৰ পানীখিনি চেপি পেলাবৰ বাবে ইয়া বাটি এটাত চেপি পেলাইছো। মোৰ ৰঙলাওখিনিত বহুত বেছি পানী নাই। আপোনালোকে ৰঙলাওখিনি যিমান পাৰে দুইখন হাত লগাই চেপিব। পানীখিনি থাকিলে ৰঙলাও কাটলেট কেইটা বনাওঁতে ফাটি যাব পাৰে। এইখিনি মই চেপি ললো গোটেইখিনি। এতিয়া মই ইয়াৰ লগতে প্ৰায় এটা মিডিয়াম সাইজৰ পিঁয়াজ কুটি লৈছোঁ সৰু সৰুকৈ। দুটামান জলকীয়া কুটি লৈছোঁ। এচামুচ হালধি গুড়ি দিছোঁ। আধা চামুচমান জোখৰ নিমখ দিছোঁ। নিমখটো নিজৰ জোখমতে দিব। এয়া আধা চামুচমান জোখৰ ৰেড চিলি পাউডাৰ, আধা চামুচমান জোখৰ চাট মছলা আৰু বেচন মই প্ৰথমতে অলপ অলপকৈ দি লৈছোঁ। প্ৰায় 4 চামুচমান মই 3 চামুচ দি লৈছোঁ আৰু পাছত যদি প্ৰয়োজন হয় মই দি ল'ম। গোটেইখিনি এয়া মই মিহলাই ল'লোঁ আৰু অকণমান এনেদৰে মুঠি মাৰি চাব। যদি ভালদৰে লাড়ু নিচিনা হৈছে তেতিয়া বেচন আৰু দিব নালাগে আৰু যদি ভাগি যায় অলপ বেচন মিলাই ল'ব পাৰে। এতিয়া এটা বাটিত অকণমান ময়দা বা আটা লৈ পানীৰে সৈতে এটা ঘোল বনাই ল'ব। ঘোলটো বেছি ডাঠ কৰিব নালাগে, অলপ পাতল কৰি ল'ব। এয়া মোৰ ঘোল প্ৰায় ৰেডি হৈ গ'ল। এতিয়া মই বৰকেইটা বা কাটলেট কেইটা বনাম। তাৰ বাবে প্ৰথমতে মই ৰঙালাও পেষ্টটো হাতত অকণমান লৈ লৈছোঁ। এয়া হাতেৰে গোল কৰিছোঁ। চাৰিওকাষে অকণমান এই চেপে এটা কৰি সমান কৰি এই আটাৰ ঘোলটোৰ লগত অলপ ডুবাব লাগিব। আৰু এখন প্লেটত অলপ বিস্কুটৰ গুড়ি লৈছোঁ। আপোনালোকে ব্ৰেডৰ গুড়ি থাকে যদি ব্ৰেডৰ গুড়ি ল'লেও হ'ব। ভালদৰে ব্ৰেডৰ গুড়ি বা বিস্কুটৰ গুড়িখিনি কাটলেটটোত লগাব। আৰু এয়া এটা মোৰ বনাই হ'ল আৰু এটা বনাই দেখাইছোঁ। একেধৰণেই হাতৰ তলুৱাত অলপ প্ৰেছ দি ল'ব। লাহে লাহে কৰিব। পুনৰ আটাৰ ঘোলটোৰ লগত এয়া অকণমান ডুবাই লৈছোঁ। আকৌ বিস্কুটৰ গুড়িখিনিৰ লগত ভালদৰে বিস্কুটৰ গুড়িখিনি ওপৰে তলে সানি দিব আৰু ছাইডকেইটাও হাতেৰে এনেদৰে কৰি দিব। এয়া গোটেইকেইটা কাটলেট মই এনেদৰে বনাই ল'লোঁ। আৰু এতিয়া মই কেৰাহীত এখন পাতি দিছোঁ গেছত গৰম হ'বৰ বাবে। কেৰাহী গৰম হৈছে। মই কাটলেটকেইটা ভাজিবৰ বাবে এয়া কেৰাহীত তেল দিছোঁ। মই কম তেলত ভাজিম, সেইবাবে তেলখিনি কম তেল ব্যৱহাৰ কৰিছোঁ। আৰু তেলখিনি গৰম হ'লতে এয়া এটা এটাকৈ কাটলেটকেইটা মই লাহে লাহে তেলত দি দিছোঁ। প্ৰথমতে 4টা কাটলেট দিছোঁ। কেৰাহীখন যিহেতু সৰু, অলপ সময় ৰ'ব। দিয়াৰ লগে লগে লুটিয়াই নিদিব। লাহেকৈ কাটলেটকেইটা লুটিয়াই দিব।
মই গোটেইকেইটা কাটলেট লুটিয়াই দিলোঁ। এয়া কাটলেটখিনি লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে। এয়া মোৰ কাটলেটখিনি প্ৰায় ফ্ৰাই হৈ গৈছে। মাজতে মই দুবাৰমান লুটি বাগৰ কৰি দিছিলোঁ। এতিয়া মই তেলৰ পৰা এইকেইটা উঠাই ল'লোঁ আৰু বাকীকেইটা কাটলেটো মই এয়া ভাজি লৈছোঁ তেলত। এইখিনি ফ্ৰাই হৈ গ'ল, উঠাই লৈছোঁ প্লেট এখনত। এয়া কাটলেট ৰেডি। মই কাটলেট এটা ওচৰৰ পৰা আপোনালোকক ভাঙি দেখাইছোঁ। চাওক ভিতৰখন কিমান ধুনীয়া হৈছে, খাবলৈও খুব ধুনীয়া হয়। আপোনালোকে ঘৰত বনাই খাওক। এয়া আমাৰ ৰঙালাও কাটলেট ৰেডি হৈ গ'ল। ঘৰত সকলোৱে কাটলেট বনাই খাওক আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।